মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি বিজ্ঞানত থকা দশম অধ্যায়ৰ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ অধ্যায়টো আলোচনা কৰিম। আজি আমাৰ বিষয় হ'ব গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিবিম্বৰ গঠন। আমি জানো যে সাধাৰণতে গোলাকাৰ দাপোন দুই প্ৰকাৰৰ, অৱতল দাপোন আৰু উত্তল দাপোন। যিবোৰ দাপোনৰ ভিতৰৰ ফালে সোমোৱা অংশই প্ৰতিফলনৰ কাম কৰে তাকে অৱতল দাপোন বোলে, আৰু যিবোৰ দাপোনৰ বাহিৰৰ ফালে ওলোৱা অংশটোৱে প্ৰতিফলনৰ কাম কৰে সেইবোৰক উত্তল দাপোন বুলি কোৱা হয়। দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন আলোচনা কৰাৰ আগতে আমি গোলাকাৰ দাপোনৰ কেইটামান সূত্ৰৰ বিষয়ে জানি লওঁ। গোলাকাৰ দাপোনৰ প্ৰতিফলন পৃষ্ঠৰ কেন্দ্ৰবিন্দুক মেৰু বুলি কোৱা হয়। গতিকে এইটো হৈছে অৱতল দাপোনৰ ক্ষেত্ৰত মেৰু, এইটো উত্তল দাপোনৰ ক্ষেত্ৰত মেৰু। ইংলিছত প'ল বুলি কোৱা হয়, গতিকে পি আখৰেৰে সূচোৱা হয়, পি মেৰু। প্ৰত্যেকটো দাপোনে একোটা গোলকৰ অংশ, গতিকে সেই গোলকটোৰ কেন্দ্ৰকে ভাস্কেন্দ্ৰ বুলি কোৱা হয়। অৰ্থাৎ যিটো কেন্দ্ৰক কেন্দ্ৰ কৰি আমি বৃত্তচাপটো আঁকিম সেইটো হৈছে ভাস্কেন্দ্ৰ, যাক চি আখৰে বুজোৱা হয়, চেণ্টাৰ অফ কাৰ্ভেচাৰ, চি ভাস্কেন্দ্ৰ। মেৰুৰ পৰা ভাস্কেন্দ্ৰলৈ টনা ৰেখাডালক ভাঁজব্যাসাৰ্ধ বুলি কোৱা হয়। ইয়াত চি পি হ'ল ভাঁজব্যাসাৰ্ধ, যাক ইংৰাজী কেপিটেল আৰ আখৰেৰে বুজোৱা হয়, পি চি ভাঁজব্যাসাৰ্ধ আৰ। এতিয়া আমি ফকাছৰ বিষয়ে জানিম। মেৰু আৰু ভাস্কেন্দ্ৰ সংযোগী ৰেখাডালক মুখ্য অক্ষ বুলি কোৱা হয়। অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবোৰ দাপোনত প্ৰতিফলন হোৱাৰ পিছত মুখ্য অক্ষত থকা দাপোনৰ সন্মুখত এটা বিন্দুত লগ লাগে, যাক মুখ্য ফকাছ বুলি কোৱা হয়। ইয়াত আমি ৰশ্মি চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰিম। এয়া সমান্তৰাল ৰশ্মিবোৰ দাপোনত প্ৰতিফলন হোৱাৰ পিছত দাপোনৰ সন্মুখত থকা মুখ্য অক্ষৰ এটা বিন্দুত আহি লগ লাগিছে। এয়া দ্বিতীয় ৰশ্মিডালো আহি এই মুখ্য অক্ষৰ এটা বিন্দুত লগ লাগিছে। এতিয়া আমি মুখ্য অক্ষৰ ওপৰত আঁকিম। মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিডাল দাপোনত প্ৰতিফলন হৈছে। প্ৰতিফলন আমি চতুৰ্থ ৰশ্মিডাল আঁকিম। পোহৰৰ ৰশ্মিডাল দাপোনত প্ৰতিফলন হৈছে, গতিকে আমি কাৰ চিনেৰে দেখুৱাম প্ৰতিফলন হোৱাটো। আপতিত হোৱাৰ পিছত প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ একে বিন্দুতে আহি লগ লাগিছে, তাকো আমি কাৰ চিনেৰে দেখুৱাম। এই বিন্দুটোকে অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য ফকাছ বুলি কোৱা হয়, যাক আমি এফ আখৰেৰে বুজাওঁ। এফ হৈছে মুখ্য ফকাছ। দাপোনৰ মেৰু আৰু ফকাছৰ মাজৰ দূৰত্বক ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয়, যাক ইংৰাজী স্মল এফৰ দ্বাৰা বুজোৱা হয়। আৰু ভাঁজব্যাসাৰ্ধ ফকাছ দৈৰ্ঘ্যৰ দুগুণ, অৰ্থাৎ ফকাছ দৈৰ্ঘ্য হৈছে ভাঁজব্যাসাৰ্ধৰ আধা। এয়া অৱতল দাপোনত গঠন হোৱা ফকাছৰ ৰশ্মি চিত্ৰ। এতিয়া আমি উত্তল দাপোনত গঠন হোৱা ফকাছৰ ৰশ্মি চিত্ৰ আলোচনা কৰিম। এইটো মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি উত্তল দাপোনত আপতিত হৈছে। আপতিত ৰশ্মিখিনি আমি কাৰ চিনৰ দ্বাৰা বুজাম। আপতিত ৰশ্মিখিনি প্ৰতিফলনৰ পিছত দাপোনৰ পিছফালৰ থকা মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা অহা যেন লাগে। পিছফালে থকাখিনি দাপোনৰ পিছফালে থকাখিনি আমি ডট চিনেৰে আঁকিম আৰু সমূহৰখিনি ৰশ্মি চিত্ৰৰ দ্বাৰা আঁকিম। ঠিক তেনেকৈ দ্বিতীয় ৰশ্মিডালো আমি দাপোনৰ পিছফালে থকাখিনি ডট চিনেৰে আঁকিম আৰু দাপোনৰ সমূহৰখিনি আমি ৰেখা চিত্ৰৰ দ্বাৰা অংকন কৰিম আৰু কাৰ চিন দিম। ঠিক তেনেকৈ মুখ্য অক্ষৰ ওপৰত পোহৰৰ সমান্তৰাল ৰশ্মি এডাল দাপোনখনত আপতিত হৈছে।
আমি কাৰচিনৰ দ্বাৰা বুজাম আপতিত হোৱা। আৰু এডাল চতুৰ্থ আমি ৰশ্মি ল'ম, সেইডালো মুখ্য অক্ষৰ সমান্তৰালকৈ অহাৰ বাবে আহি উত্তল দাপোনখনত আপতিত হৈছে। প্ৰতিফলনৰ আপতিত হোৱাৰ পিছত প্ৰতিফলন হওঁতে দাপোনৰ পিছফালে থকা মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা অহা যেন লাগিছে। দাপোনৰ পিছফালে থকা অংশখিনি আমি ডট চিনৰ দ্বাৰা আঁকিম আৰু সমূহৰখিনি আমি ৰেখাচিত্ৰৰ দ্বাৰা অংকন কৰিম আৰু ৰশ্মি চিত্ৰৰ দ্বাৰা আমি প্ৰতিফলন হোৱা বুজাম। গতিকে যিটো বিন্দুৰ পৰা অহা যেন লাগিছে সেই বিন্দুটোৱে হৈছে উত্তল দাপোনৰ ফকাছ এফ। মেৰুৰ পৰা ফকাছলৈ যিডাল ৰেখা টনা হয় তাক ফকাছ দৈৰ্ঘ্য বোলে, আৰু ফকাছ দৈৰ্ঘ্য ভাস্কেন্দ্ৰৰ আধা। ইয়াত আমি জুখি দেখুৱাইছোঁ এই ফকাছ দৈৰ্ঘ্য হৈছে ভাস্কেন্দ্ৰৰ আধা। ফকাছ দৈৰ্ঘ্য আৰু ভাস্কেন্দ্ৰৰ মাজৰ সম্বন্ধ এফ ইজ ইকুৱেল টু আৰ বাই 2 বা আৰ ইজ ইকুৱেল টু টুৱাইচ এফ। এতিয়া দাপোনৰ মুখ্য ফকাছৰ সূত্ৰটো আমি আকৌ এবাৰ জানি লওঁ। অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত দাপোনৰ সন্মুখত থকা মুখ্য অক্ষৰ এটা বিন্দুত লগ লাগে, আৰু সেই বিন্দুটোকে অৱতল দাপোনৰ ক্ষেত্ৰত মুখ্য ফকাছ বুলি কোৱা হয়, যাক আমি এফেৰে সূচাওঁ। উত্তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত দাপোনৰ পিছফালে থকা মুখ্য অক্ষৰ এটা বিন্দুৰ পৰা অহা যেন লাগে, আৰু সেই বিন্দুটোকে উত্তল দাপোনৰ মুখ্য ফকাছ বুলি কোৱা হয়, যাক আমি এফৰ দ্বাৰা বুজাওঁ। গোলাকাৰ দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্বৰ ৰেখাচিত্ৰ অংকন কৰাৰ আগতে আমি কেইটামান নিয়ম জানিব লাগিব। দাপোনখনৰ সন্মুখত থকা বস্তুটোক লক্ষ্যবস্তু বুলি কোৱা হয়, আৰু লক্ষ্যবস্তু এটাৰ পৰা অসংখ্য আপতিত ৰশ্মি ওলায়। তাৰ ভিতৰত 4ডাল ৰশ্মি আমি বিবেচনা কৰিম, আৰু তাৰে যিকোনো দুডাল ব্যৱহাৰ কৰি আমি ৰশ্মি চিত্ৰ অংকন কৰিম। অৱতল দাপোনৰ ক্ষেত্ৰত এখন অৱতল দাপোন, সেইটো কেন্দ্ৰ কৰি বৃত্তচাপটো আঁকিছোঁ। গতিকে এইটো হৈছে ভাস্কেন্দ্ৰ চি। ভাস্কেন্দ্ৰ আৰু মেৰু সংযোগী ৰেখাডাল হৈছে মুখ্য অক্ষ। এডাল মুখ্য অক্ষ। মুখ্য অক্ষ এডাল মুখ্য অক্ষ, এইটো ভাস্কেন্দ্ৰ চি। ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজত ফকাছ পি হৈছে মেৰু। 1 নম্বৰ নিয়ম মতে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল অৱতল দাপোনখনত আপতিত হোৱাৰ পিছত প্ৰতিফলন হৈ ফকাছৰ মাজেৰে পাৰ হৈ যাব। ফকাছৰ মাজেৰে পাৰ হৈ যাব। অৱতল দাপোনৰ ক্ষেত্ৰত ভাস্কেন্দ্ৰ আৰু ফকাছ দাপোনৰ সন্মুখত থাকে। 2 নম্বৰ নিয়ম মতে ফকাছৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মিডাল প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হয়। এই মুখ্য অক্ষৰ সন্মুখত ভাস্কেন্দ্ৰ চি, ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজত ফকাছ, ভাঁজ ব্যাসাৰ্ধৰ আধা, ফকাছ দৈৰ্ঘ্য এফ, আৰু পি হৈছে মেৰু। ফকাছৰ মাজেৰে আপতিত হৈ অহা ৰশ্মিডাল প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হ'ব। এনেকৈ প্ৰতিফলন হয় মুখ্য অক্ষৰ সমান্তৰাল হয়। 3 নম্বৰ নিয়ম মতে ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিডাল যিহেতু দাপোনখনত লম্বভাৱে পৰে, গতিকে যি পথেৰে আপতিত হয় সেই পথেৰেই প্ৰতিফলিত হৈ ঘূৰি আহে। এনেকৈ আপতিত ৰশ্মিডাল কাৰ চিন দিলোঁ, এই প্ৰতিফলিত ৰশ্মিডালত এনেকৈ কাৰ চিন দি বুজালোঁ। 4ৰ্থ নিয়ম মতে
মেৰুত আপতিত হোৱা ৰশ্মিডাল যিটো কোণ কৰি আপতিত হয় সেই একে কোণ কৰিয়ে প্ৰতিফলিত হৈ ঘূৰি আহে। এনেকৈ আপতিত ৰশ্মিডাল আঁকিলোঁ। এতিয়া প্ৰতিফলিত ৰশ্মিডাল এনেকৈ দি আমি কাৰ চিনেৰে বুজাম। ক্ষেত্ৰত এই 4ডাল ৰশ্মি আমি পালোঁ। এই 4ডাল ৰশ্মি যিকোনো দুডাল ব্যৱহাৰ কৰি আমি ৰশ্মি চিত্ৰ অংকন কৰিব পাৰোঁ। তল দাপোনৰ ক্ষেত্ৰত মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল দাপোনত আপতিত হোৱাৰ পিছত দাপোনৰ পিছফালে থকা মুখ্য অক্ষৰ ওপৰত ফকাছৰ মাজেৰে অহা যেন লাগিব। 1 নম্বৰ নিয়ম। 2 নম্বৰ নিয়ম মতে ফকাছৰ মাজেৰে অহা যেন লগা ৰশ্মিডাল প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হ'ব। এনেকৈ দাপোনখন আপতিত হৈছে, পিছফালৰখিনি আমি ডট চিনেৰে আঁকিম আৰু সন্মুখৰখিনি আমি ৰেখাচিত্ৰ আঁকিম। এয়া প্ৰতিফলিত হোৱাৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হৈছে। 3 নম্বৰ নিয়ম মতে ভাস্কেন্দ্ৰৰ পৰা অহা যেন লগা ৰশ্মিডাল প্ৰতিফলনৰ পিছত ভাস্কেন্দ্ৰৰ মাজেৰেই পাৰ হৈ যাব। 4 নম্বৰ নিয়ম মতে মেৰুত আপতিত হোৱা ৰশ্মিডাল যিটো কোণ কৰি আপতিত হয় সেই কোণ কৰিয়েই প্ৰতিফলিত হৈ ঘূৰি আহিব। এনেকৈ একে কোণ কৰি প্ৰতিফলিত হৈ ঘূৰি আহিব। গতিকে উত্তল দাপোনৰ ক্ষেত্ৰত আমি এই 4ডাল ৰশ্মিৰ যিকোনো দুডাল ব্যৱহাৰ কৰি প্ৰতিবিম্ব গঠন চিত্ৰ অংকন কৰিব পাৰোঁ। দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ ৰশ্মি চিত্ৰ অংকন কৰিম। প্ৰথমতে আমি মুখ্য অক্ষডাল আঁকি ল'ম। এইডাল মুখ্য অক্ষ। এতিয়া আমি ভাঁজ ব্যাসাৰ্ধটো জুখি ল'ম। তাৰমানে ভাঁজকেন্দ্ৰ আৰু বৃত্তৰ চাপ য'ৰ পৰা আঁকিম সেইখিনি আমি জুখি ল'ম। ইয়াত মই 6 চেণ্টিমিটাৰ দিছোঁ। গতিকে ভাঁজকেন্দ্ৰৰ পৰা আমি 6 চেণ্টিমিটাৰ আঁতৰত বৃত্তৰ চাপটো আঁকিম। এনেকৈ আমি বৃত্তৰ চাপটো আঁকিম। আঁকাৰ পিছত এইটো হৈছে ভাঁজকেন্দ্ৰ চি আৰু এইটো হৈছে মেৰু পি। ভাঁজকেন্দ্ৰ আৰু মেৰুৰ মাজত আমি ফকাছ দিম, ফকাছ দৈৰ্ঘ্য। ফকাছটো এফ, ভাঁজকেন্দ্ৰ আৰু মেৰুৰ মাজত জুখি লৈ আমি ফকাছ দিম এফ। এতিয়া আমি লক্ষ্যবস্তুৰ বিভিন্ন অৱস্থানৰ ক্ষেত্ৰত গঠিত হোৱা প্ৰতিবিম্ব ৰশ্মি চিত্ৰ অংকন কৰিম। প্ৰথমতে লক্ষ্যবস্তু অসীমত থাকোঁতে কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব গঠন হয়। লক্ষ্যবস্তুৰ পৰা অহা অসীমত থকা লক্ষ্যবস্তুৰ পৰা অহা ৰশ্মি সদায় সমান্তৰাল হয়। গতিকে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হৈ যায় 1 নম্বৰ নিয়ম মতে। গতিকে আমি তেনেকৈ লক্ষ্যবস্তুৰ পৰা অহা সমান্তৰাল ৰশ্মিডাল আমি প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হোৱাটো দেখুৱাইছোঁ। তাৰ আৰু এডাল ৰশ্মি মুখ্য অক্ষৰ তলৰ পৰা আমি ল'ম। দাপোনত আপতিত হোৱাৰ পিছত প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হৈ গৈছে। এনেকৈ আমি কাৰ চিহ্নৰ দ্বাৰা বুজাম। গতিকে প্ৰতিফলিত ৰশ্মি দুডাল ফকাছত কটাকটি কৰিছে। গতিকে প্ৰতিবিম্বটো ফকাছত গঠন হ'ব, ফকাছত এফত গঠন হ'ব। গতিকে প্ৰতিবিম্বৰ স্থান ফকাছত, যিহেতু প্ৰতিফলিত ৰশ্মি দুডাল ফকাছত কটাকটি কৰিছে গতিকে প্ৰতিবিম্বৰ স্থান ফকাছত। প্ৰতিবিম্বৰ আকাৰ বিন্দু আকৃতিৰ একেবাৰে সৰু হ'ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি সৎ, কাৰণ প্ৰতিফলিত ৰশ্মি দুডালে এফ বিন্দুত প্ৰকৃততে কটাকটি কৰিছে, সঁচা সঁচিকৈ কটাকটি কৰিছে। গতিকে প্ৰতিবিম্বটো প্ৰকৃতি সৎ আৰু সৎ প্ৰতিবিম্ব সদায়ে ওলোটা হয়। এতিয়া লক্ষ্যবস্তু চিৰ বাহিৰত অৰ্থাৎ ভাঁজকেন্দ্ৰৰ বাহিৰত। লক্ষ্যবস্তু যেতিয়া ভাঁজকেন্দ্ৰৰ বাহিৰত থাকে তেতিয়া আমি দাপোনৰ সন্মুখত লক্ষ্যবস্তুটো আঁকিম। এইটো হৈছে লক্ষ্যবস্তু। এতিয়া প্ৰথম 1 নম্বৰ নিয়ম মতে লক্ষ্যবস্তুৰ পৰা অহা মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিডাল দাপোনত আপতিত হোৱাৰ পিছত প্ৰতিফলনৰ পিছত ফকাছ এফৰ মাজেৰে পাৰ হৈ যায়। এনেকৈ প্ৰতিফলিত ৰশ্মিডাল আমি ফকাছৰ মাজেৰে পাৰ হোৱাটো দেখুৱাইছোঁ। কাৰ চিহ্নৰ দ্বাৰা আমি বুজাম।
আৰু এডাল ৰশ্মি ল'ম আমি ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিডাল যেহেতু দাপোনখন লম্বভাৱে আপতিত হ'ব গতিকে কোনো ধৰণৰ দিশ পৰিৱৰ্তন নকৰাকৈ একে পথেৰেই প্ৰতিফলিত হৈ ঘূৰি আহিব। গতিকে আমি আপতিত ৰশ্মিডাল বুজাবৰ কাৰণে কাৰ চিন এডাল দিলোঁ আৰু প্ৰতিফলিত ৰশ্মি বুজাবৰ কাৰণে এনেকৈ কাৰ চিনডাল দিলোঁ। গতিকে প্ৰতিফলিত ৰশ্মি দুডাল ফাৰ্ষ্ট কেন্দ্ৰৰ ফকাছৰ মাজত লগ লাগিছে গতিকে ইয়াতে এটা প্ৰতিবিম্ব গঠন হ'ব। এতিয়া লক্ষ্যবস্তুটো আমি নাম দিম পি কিউ আৰু গঠিত হোৱা প্ৰতিবিম্বটো আমি নাম দিম পি ডেছ কিউ ডেছ। গতিকে প্ৰতিবিম্বটো পি ডেছ কিউ ডেছ। এতিয়া প্ৰতিবিম্ব স্থান ফাৰ্ষ্ট কেন্দ্ৰ আৰু মেৰুৰ মাজত গঠন হৈছে। প্ৰতিবিম্বৰ আকাৰ সংকুচিত মানে লক্ষ্যবস্তুৰ আকাৰতকৈ প্ৰতিবিম্বৰ আকাৰ সৰু আৰু প্ৰকৃতি সৎ, কাৰণ যিহেতু প্ৰতিফলিত ৰশ্মি দুডালে সঁচা সঁচিকৈ কটাকটি কৰিছে গতিকে প্ৰতিবিম্ব সৎ আৰু মুখ্য অক্ষৰ তলত গঠন হৈছে গতিকে ওলোটা। 3 নম্বৰ লক্ষ্যবস্তু যেতিয়া ফাৰ্ষ্ট কেন্দ্ৰত থাকে, লক্ষ্যবস্তু ফাৰ্ষ্ট কেন্দ্ৰত, তো ফাৰ্ষ্ট কেন্দ্ৰত আমি এটা লক্ষ্যবস্তু আঁকি ল'ম। তো লক্ষ্যবস্তু ফাৰ্ষ্ট কেন্দ্ৰ চিত আছে, পি কিউ নাম দিম। তাৰপৰা 1 নম্বৰ নিয়ম মতে আমি ল'ম মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল অৱতল দাপোনখনত আপতিত হোৱাৰ পিছত ফকাছৰ মাজেৰে প্ৰতিফলিত হৈ ওলাই যাব। এনেকৈ ফকাছৰ মাজেৰে পাৰ হৈ যাব। এনেকৈ আমি কাৰ চিনৰ দ্বাৰা বুজাম। আৰু এডাল আমি ৰশ্মি ল'ম ফকাছৰ মাজেৰে যোৱা ৰশ্মিডাল প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হয়। গতিকে এনেকৈ আমি এডাল ৰশ্মি ল'ম, এনেকৈ মুখ্য অক্ষৰ সমান্তৰাল হৈছে গতিকে কাৰ চিনৰ দ্বাৰা আমি প্ৰতিফলিত ৰশ্মিডাল বুজাম। আৰু প্ৰতিফলিত ৰশ্মি দুডাল য'ত কটাকটি কৰিছে তাতেই প্ৰতিবিম্বটো গঠন হ'ব। গতিকে এনেকৈ আমি প্ৰতিবিম্বটো আঁকিম, নাম দিম পি ডেছ কিউ ডেছ। গতিকে আমি দেখিলোঁ যে প্ৰতিবিম্বটো ফাৰ্ষ্ট কেন্দ্ৰতেই গঠন হৈছে আৰু প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হৈছে। এয়া আমি জুখি চালোঁ, প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হৈছে। গতিকে যেতিয়া লক্ষ্যবস্তুটো ফাৰ্ষ্ট কেন্দ্ৰত থাকে তেতিয়া প্ৰতিবিম্ব ফাৰ্ষ্ট কেন্দ্ৰতে গঠিত হয় আৰু প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় আৰু প্ৰতিবিম্বৰ প্ৰকৃতি সৎ হয় আৰু সৎ প্ৰতিবিম্ব সদায় ওলোটা হয় যিহেতু মুখ্য অক্ষৰ তলত গঠন হৈছে গতিকে ই ওলোটা। 4 নম্বৰ লক্ষ্যবস্তু যেতিয়া ফাৰ্ষ্ট কেন্দ্ৰ আৰু ফকাছৰ মাজত থাকে, এইটো ফাৰ্ষ্ট কেন্দ্ৰ আৰু ফকাছ ইয়াৰ মাজতে আমি লক্ষ্যবস্তুটো আঁকিম। লক্ষ্যবস্তু পি কিউ। প্ৰথম নিয়মটো মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা পোহৰৰ ৰশ্মিডাল অৱতল দাপোনখনত আপতিত হোৱাৰ পিছত প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হৈ যায়। এনেকৈ ফকাছৰ মাজেৰে কাৰ চিনেৰে আমি দেখুৱাম। আৰু এটা ল'ম নিয়ম ফাৰ্ষ্ট কেন্দ্ৰৰ ফকাছৰ মাজেৰে পাৰ হৈ যোৱা ৰশ্মিডাল প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰাল হয়। এনেকৈ আমি কাৰ চিনৰ দ্বাৰা দেখুৱাম। গতিকে প্ৰতিফলিত ৰশ্মি দুডাল ইয়াত লগ লাগিছে, ফাৰ্ষ্ট কেন্দ্ৰৰ বাহিৰত লগ লাগিছে গতিকে আমি ইয়াতে প্ৰতিবিম্বটো আঁকিম। প্ৰতিবিম্বৰ স্থান হ'ব যেতিয়া ফাৰ্ষ্ট কেন্দ্ৰৰ ফকাছৰ মাজত থাকে লক্ষ্যবস্তু, যেতিয়া প্ৰতিবিম্বৰ স্থান ফাৰ্ষ্ট কেন্দ্ৰৰ পৰা আঁতৰত মানে ফাৰ্ষ্ট কেন্দ্ৰৰ বাহিৰত থাকিব। প্ৰতিবিম্বৰ আকাৰ বিবৰ্ধিত, তাৰমানে লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বৰ আকাৰ ডাঙৰ। গতিকে প্ৰতিবিম্ব পি ডেছ কিউ ডেছ আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হৈছে সৎ আৰু ওলোটা। যিহেতু প্ৰতিফলিত ৰশ্মি দুডালে সঁচা সঁচিকৈ কটাকটি কৰিছে গতিকে প্ৰতিবিম্বটো সৎ আৰু প্ৰতিবিম্বটো মুখ্য অক্ষৰ তলত গঠিত হোৱাৰ কাৰণে ই ওলোটা।
লক্ষ্যবস্তু অৱস্থান ফকাছত, গতিকে ফকাছত আমি লক্ষ্যবস্তু এটা অংকন কৰিম। পি কিউ, গতিকে প্ৰথম নিয়ম মতে মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মিডাল অৱতল দাপোনখনত আপতিত হৈ ফকাছৰ মাজেৰে প্ৰতিফলিত হৈ ওলাই যাব, এনেকৈ কাৰ্চিনৰ দ্বাৰা বুজাম। তাৰপিছৰ নিয়মটো ল'ম আমি, ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিডাল দাপোনখন আপতিত হৈ আকৌ ভাস্কেন্দ্ৰৰ মাজেৰে প্ৰতিফলিত হৈ ঘূৰি আহিব, গতিকে এনেকৈ আমি এডাল ৰেখা টানিম। এনেকৈ কাৰ্চিন দি আপতন হোৱাটো দেখুৱাম আৰু এনেকৈ কাৰ্চিন দি প্ৰতিফলিত হোৱাটো দেখুৱাম। গতিকে যিহেতু ৰশ্মি দুডাল ক'তো লগ লগা নাই, অসীমত ক'ৰবাত লগ লাগিব, গতিকে প্ৰতিবিম্বটো গঠন হ'ব অসীমত। গতিকে প্ৰতিবিম্বৰ স্থান অসীমত, প্ৰতিবিম্বটো অসীমত গঠন হ'ব আৰু প্ৰতিবিম্বৰ আকাৰ অতি বিবৰ্ধিত হ'ব, যথেষ্ট ডাঙৰ, লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বৰ আকাৰ যথেষ্ট ডাঙৰ হ'ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি সৎ আৰু ওলোটা। যিহেতু লক্ষ্যবস্তুতকৈ প্ৰতিবিম্বৰ আকৃতি যথেষ্ট ডাঙৰ হ'ব, বিবৰ্ধিত হ'ব প্ৰতিবিম্ব আৰু মুখ্য অক্ষৰ তলত গঠন হোৱাৰ কাৰণে প্ৰতিবিম্ব ওলোটা হ'ব। এতিয়া মেৰু আৰু ফকাছৰ মাজত যেতিয়া লক্ষ্যবস্তু এটা থাকে তেতিয়া গঠন হোৱা প্ৰতিবিম্ব আমি অংকন কৰিম। এতিয়া ফকাছ আৰু মেৰুৰ মাজত আমি এটা লক্ষ্যবস্তু আঁকিম, পি কিউ। এতিয়া 1 নম্বৰ নিয়ম মতে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিডাল দাপোনখনত আপতিত হোৱাৰ পিছত প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হৈ যাব, এনেকৈ আমি প্ৰতিফলিত ৰশ্মিডাল আঁকিম আৰু কাৰ্চিনৰ দ্বাৰা আমি বুজাম। আৰু 2 নম্বৰ নিয়ম মতে আমি ল'ম, ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিডাল দিশ পৰিৱৰ্তন নোহোৱাকৈ প্ৰতিফলনৰ পিছত ভাস্কেন্দ্ৰৰ মাজেৰেই পাৰ হৈ আহিব, এনেকৈ আমি প্ৰতিফলন দেখুৱাম। এতিয়া আমি ৰশ্মি দুডাল দাপোনৰ পিছফালে বঢ়াই দিম, বঢ়াই দিয়াখিনি আমি এনেকৈ ডট চিনেৰে অংকন কৰিম। দাপোনৰ পিছফালে বঢ়াই দিয়া অংশ আমি এনেকৈ স্কেলডাল লৈ সমানকৈ আমি এনেকৈ ডট চিনেৰে অংকন কৰিম আৰু য'তেই প্ৰতিফলিত ৰশ্মিডাল লগ লাগিব তাতে এটা অসৎ প্ৰতিবিম্ব গঠন হ'ব। গতিকে প্ৰতিবিম্বটো যদি দাপোনৰ পিছফালে গঠন হৈছে, গতিকে আমি এনেকৈ ডট চিনেৰে আঁকিব লাগিব, ডট চিনেৰে এনেকৈ অংকন কৰিম। গতিকে আমি দেখিলোঁ যে প্ৰতিবিম্বটো থিয় হৈছে, থিয় মানে চিধা হৈছে, দাপোনৰ পিছফালে গঠন হৈছে, গতিকে পি ডেছ আৰু কিউ ডেছ আমি নাম দিলোঁ প্ৰতিবিম্বৰ, আৰু পিছফালে গঠন হোৱাৰ কাৰণে ডট চিনেৰে আঁকা হৈছে, আঁকিব লাগে। দাপোনৰ পিছফালে গঠন হোৱা প্ৰতিবিম্ব সদায় অসৎ হয়, যিহেতু মুখ্য অক্ষৰ সন্মুখত গঠন হৈছে, গতিকে ওপৰত গঠন হোৱাৰ কাৰণে ই থিয় বা চিধা। আৰু যিহেতু প্ৰতিফলিত ৰশ্মিডালে সঁচা সঁচিকৈ কটাকটি কৰা নাই, গতিকে প্ৰতিবিম্বটো অসৎ আৰু আকাৰত লক্ষ্যবস্তুতকৈ যথেষ্ট ডাঙৰ হৈছে প্ৰতিবিম্বৰ আকাৰ। এতিয়া উত্তল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন আমি আলোচনা কৰিম। এখন উত্তল দাপোনৰ ক্ষেত্ৰত সদায়ে ভাস্কেন্দ্ৰ আৰু ফকাছ দাপোনখনৰ পিছফালে থাকে। এইটো ভাস্কেন্দ্ৰ, এইটো দাপোনখনৰ পিছফালে আছে। ভাস্কেন্দ্ৰ আৰু মেৰুৰ মাজত দূৰত্বক ভাজ ব্যাসাৰ্ধ বোলে আৰু মেৰু আৰু ফকাছৰ মাজত দূৰত্বক ফকাছ দৈৰ্ঘ্য বুলি কোৱা হয়। উত্তল দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তু যিকোনো অৱস্থানতে প্ৰতিবিম্ব সদায় লক্ষ্যবস্তুতকৈ সৰু হয়, প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয় হয়। ইয়াত আমি যিকোনো দুটা অৱস্থান আলোচনা কৰিম। প্ৰথমতে লক্ষ্যবস্তু অসীমত থাকে, তেতিয়া অসীমৰ পৰা অহা লক্ষ্যবস্তুৰ ৰশ্মি সদায় মুখ্য অক্ষৰ সমান্তৰালভাৱে আহে, গতিকে সমান্তৰাল ৰশ্মিবোৰ দাপোনখনত আপতিত হোৱাৰ পিছত প্ৰতিফলনৰ পিছত দাপোনখনৰ পিছফালে থকা ফকাছৰ পৰা অহা যেন লাগে। গতিকে দাপোনৰ পিছফালৰ অংশখিনি আমি ডট চিনেৰে আঁকিম আৰু সন্মুখৰখিনি আমি ৰেখাচিত্ৰৰে অংকন কৰিম আৰু কাৰ্চিনেৰে আমি প্ৰতিফলিত ৰশ্মিডাল বুজাম। ঠিক তেনেকৈ ওপৰৰ ৰশ্মিডালো আমি তেনেকৈ আঁকিম, দাপোনৰ পিছফালৰখিনি আমি ডট চিনেৰে আঁকিম আৰু সন্মুখৰখিনি আমি সৰল ৰেখাৰে আঁকি কাৰ্চিনেৰে আমি বুজুৱাম।
গতিকে প্ৰতিফলিত ৰশ্মি দুডাল ফকাছৰ পৰা অহা যেন লাগিছে, গতিকে ফকাছতে এটা প্ৰতিম্ব গঠন হ'ব আৰু প্ৰতিম্বৰ আকাৰ যথেষ্ট সংকুচিত অৰ্থাৎ ক্ষুদ্ৰ হ'ব। আৰু প্ৰতিম্ব যিহেতু দাপোনৰ পিছফালে গঠিত হৈছে, গতিকে প্ৰতিম্ব অসৎ হ'ব আৰু অসৎ প্ৰতিম্ব সদায় থিয় হয়। গতিকে আমি পালোঁ প্ৰতিম্ব স্থান দাপোনৰ পিছফালে ফকাছত গঠিত হ'ব। ফকাছত যিহেতু ফকাছৰ পৰা অহা যেন লাগিছে, গতিকে প্ৰতিম্বটো ফকাছত গঠন হ'ব আৰু প্ৰতিবিম্বৰ আকাৰ সংকুচিত অৰ্থাৎ প্ৰতিম্বৰ লক্ষ্যবস্তুতকৈ আকাৰত যথেষ্ট সৰু হ'ব আৰু প্ৰতিম্বৰ প্ৰকৃতি অসৎ। আমি দুটা অৱস্থানৰ ভিতৰত এতিয়া লক্ষ্যবস্তু অসীম দূৰত্ব আৰু দাপোনৰ মেৰু পিৰ মাজত যেতিয়া থাকে তেতিয়া কেনেকুৱা ধৰণৰ প্ৰতিম্ব গঠন হয়। আমি অসীম আৰু মেৰু পিৰ মাজত আমি লক্ষ্যবস্তুটো আঁকিছোঁ, পি কিউ লক্ষ্যবস্তু। তো 1 নম্বৰ নিয়মতে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মিডাল উত্তল দাপোনখনত আপতিত হোৱাৰ পিছত প্ৰতিফলনৰ পিছত দাপোনৰ পিছফালে থকা ফকাছৰ পৰা অহা যেন লাগিব। দাপোনৰ সমূহৰখিনি আমি সৰল ৰেখাৰে আঁকিলোঁ আৰু পিছৰখিনি আমি ডটেৰে আঁকি কাৰ চিনেৰে বুজালোঁ। 2 নম্বৰ নিয়মটো আমি ধৰিম ফকাছৰ ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মিডাল প্ৰতিফলনৰ পিছত ভাস্কেন্দ্ৰৰ মাজেৰে অহা যেন লাগে। গতিকে এনেকৈ কাৰ চিনেৰে আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি বুজাম। আৰু ইয়াতে যিহেতু লগ লাগিছে প্ৰতিফলিত ৰশ্মি দুডাল, গতিকে ইয়াতে এটা প্ৰতিম্ব গঠন হ'ব পি ডেছ কিউ ডেছ। গতিকে আমি দেখিলোঁ যে প্ৰতিম্বৰ স্থান পি আৰু এফৰ মাজত, মানে মেৰু আৰু ফকাছৰ মাজত গঠিত হৈছে। দাপোনৰ পিছফালে থকা মেৰু আৰু ফকাছৰ মাজত গঠিত হৈছে। প্ৰতিম্বৰ আকাৰ সংকুচিত, মানে লক্ষ্যবস্তুতকৈ প্ৰতিম্বৰ আকাৰ যথেষ্ট সৰু হৈছে। প্ৰতিম্বৰ প্ৰকৃতি অসৎ আৰু থিয়। যিহেতু প্ৰতিফলিত ৰশ্মিডালে প্ৰকৃততে কটাকটি কৰা নাই, গতিকে প্ৰতিম্ব অসৎ আৰু মুখ্য অক্ষৰ ৰূপত গঠন হোৱাৰ কাৰণে প্ৰতিম্বটো থিয় অৰ্থাৎ চিধা হৈছে। প্ৰতিম্ব লক্ষ্যবস্তুৰ নিচিনাই চিধা হৈছে। গতিকে আজি আমি অৱতল আৰু উত্তল দাপোনৰ বিভিন্ন অৱস্থানত লক্ষ্যবস্তু থাকিলে কেনেকুৱা ধৰণৰ প্ৰতিম্ব গঠন হয় তাৰ ৰশ্মিচিত্ৰ অংকন কৰিলোঁ। গতিকে আজি আমি ইয়াতে আমাৰ পাঠ সামৰিলোঁ। ধন্যবাদ।